তই আমাক পইচা নিদিল যে আমাৰ পেছত গুমটা লগাবলৈ আহিছ। মোৰ গাত কোনো দুখ নাই দাদা, মালিকে যি কৈছে মই তাকে কৰি আছো। হেই কোন বে তোৰ মালিক? দাদা গোপাল চন্দ্ৰ গগৈ, গোপাল চন্দ্ৰ গগৈ দাদা। ফোন লগাব পেৰক। হেল্ল' মিষ্টাৰ গোপাল চন্দ্ৰ গগৈ, মই আপোনাৰ ঠিকাদাৰ নহয়। মই বাই লওঁ অলৰেডি আপোনাৰ গুণ্ডা মাৰি ফ্লেট কৰি দিছোঁ। আপুনি চাগে আমাক চিনিয়ে পোৱা নাই। এবাৰ বুজাইছিলোঁ, বুজি নাপালে ফুটাই দিম মাক শুধু। অ'কে, তেনেহ'লে কাইলৈ লগ পাম। কিন্তু কেনেবাকে যদি কাইলৈ আপোনাৰ দৰখন নাপাওঁ, আপুনিও কিন্তু আপোনাৰ বিল্ডিঙৰ দৰখন নাপাব। তই বাচি গলি, তই যা কাম আৰম্ভ কৰগে। ঐ বল। হেই ঐ সেইটো চফা কৰ, ভালকৈ চফা কৰ। যি কৰি আছ একদম ক্লিয়াৰ কৰ। এইটো ছাইডত চাবি দেই, ছাইডটো চা, ভালকৈ চাই ল, ছাইডটো চা। মানস এইফালে আছোঁ। মানস, মই কাইলৈ যোৰহাট যাব লাগিব। কিয় যাব মালিক? মোৰ কামত অলপ প্ৰব্লেম আহিছে। তাৰ লোকেল ল'ৰাই কাম ৰখাই দিছে। সিহঁতে টকা ডিমাণ্ড কৰিছে। মালিক এইবোৰ আপুনি চিন্তা নকৰিব, মই আৰু গগৈ গৈ সকলো ঠাণ্ডা কৰি আহিম। নাই, মই এইবোৰ লাফৰা বিচৰা নাই। নতুন জেগাত কাম লৈছোঁ, এই সৰু সুৰা হুলস্থুল হৈয়ে থাকিব। তই কিন্তু আকৌ বাবাক গৈ এই কথাটো লগাই নিদিবি। সি আকৌ নতুনকৈ কিবা হুলস্থুল কৰি দিব পাৰে। নকওঁ বাৰু, কিন্তু মই আপোনাৰ লগত যাম। মই আপোনাক অকলে এৰিব নোৱাৰোঁ। হ'ব বাৰু, ওলাবি। মালিক গগৈ আহিছে। তাক ময়ে মাতি পঠিয়াইছোঁ। দেউতাকক কিয় মাতি পঠিয়াইছিলে? কিবা হ'ল নেকি? নাই, তেনেকুৱা বিশেষ একো হোৱা নাই। কাইলৈ মানে মই যোৰহাট যাব লাগে। কিয় দেউতা ইমান খৰখেদাকৈ সিদ্ধান্ত ল'লে যে? নহয়, তাত মোৰ লেবাৰ পে'মেণ্ট কৰিবলৈ আছে। মানস, তইও যাবি নেকি দেউতাৰ অঁ লগত? ময়ো যাম। ঠিক আছে, দেউতাক চাবি। মানস থকালৈকে তই একো চিন্তা নকৰিবি গগৈ। তই চিন্তা কৰিব নালাগে, মোৰ একো নহয়। খালি কামবোৰ ভালকৈ চাবি। আপুনি চিন্তা নকৰিব, আপুনি নিশ্চিন্ত মনে যাওক। কি হৈছিলে তোৰ?
কেলা ছোৱালীজনী বহুত বেলেগ ধুনীয়া বে মাক কচম এনেকুৱা ছোৱালী মই দেখাই নাই মই গম পাইছোঁ তোৰ যে কিবা এটা হৈছে। ঐ তাইৰ নামটো কি অ' তাইৰ নাম প্ৰস্তুতি শৰ্মা। ফেচবুক আইডিটো দি দিম, এতিয়া বহ যাওঁ ব'ল। কওকচোন কি সকামত অহা হৈছে আপোনালোক? আমাৰ পিছত গুণ্ডা লাগি আছে, আমাক প্ৰাণে মৰাৰো ভাবুকি দিছে। প্ৰাণে মৰা ভাবুকি দিছে? কিন্তু কিয়? কি কৰিলে আপোনালোকে? কোন হয় তেওঁলোক? মানে মোৰ দাদাৰ নাম আছিল কমল চলিহা। কমল চলিহা? মানে আপুনি বিজনেছমেন কমল চলিহাৰ কথা কৈছে নেকি? যি কোটি টকা মালিক? তেওঁ মোৰ দেউতা হয়। আমাৰ নবালিগাঁৱৰ মইনা পাৰিজাতৰ মাটিখিনি তোমাৰ দেউতাই আমাৰ গাঁৱত দান দিছিল। অঁ, বহুত ভাল মানুহ তেওঁ। আমি জনামতে তেওঁ বহুত মানুহক সহায় কৰি থৈছে। কি খবৰ তোমাৰ দেউতাৰ? ভালেই আছেনে তেওঁ? মাটিখিনি ৰাইজক দিয়াৰ পাছৰে পৰা তেওঁ আমাৰ গাঁৱলৈ অহাই নাই। আজিকালি ক'ত থাকে তেওঁ? দেউতা আৰু আমাৰ মাজত নাই। নাই? আমাৰ মাজত নাই মানে? ক'ৰবাত গ'ল নেকি তেওঁ? মোক ভালকৈ কোৱাচোন। মোৰ দেউতাৰ মৃত্যু হৈছে। মোৰ দেউতাক মাৰি পেলালে। কোনে মাৰি পেলালে? কিন্তু কিয়? মানে কথাটো এনেকুৱা, যোৰহাটৰ জেল ৰোডত আমাৰ অলপ মাটি আছিল আৰু গাঁৱৰ মানুহৰ লগত কথা পাতি সেই মাটিখিনি অনাথ আশ্ৰম খোলাৰ কাৰণে আমাৰ দাদাই দান দিব বিচাৰিছিল। কিন্তু সেই বাইলুং আৰু সেই ৰুদ্ৰ বোলাজনৰ আমাৰ মাটিত চকু পৰিল আৰু সিহঁতে তাৰপিছত আমাৰ দাদাৰ পৰা সেই মাটিখিনি কিনিব বিচাৰিলে। যেতিয়া দাদাই নিদিওঁ বুলি ক'লে সিহঁত পাখণ্ড দুজনে দাদাক মাৰি পেলালে। আইনৰ কাষ চপা নাছিল নেকি আপোনালোক? আইনৰ কাষ চাপিবা? সেই পাখণ্ড দুটাই আইনকো কিনি পেলাইছে আৰু এতিয়া দাদা যিহেতু আমাৰ মাজত নাই, আইনেনো সেই কণমানিজনী আৰু মোৰ কথা ক'ত শুনিব? ৰ'ব, আপোনালোক অধৈৰ্য নহ'বচোন। সেইটো বাৰু বুজিলোঁ, কিন্তু আপোনালোকৰ পাছত সিহঁতি বাৰু কিয় পৰি আছে? সেই মাটিৰ সকলো কাগজ আমাৰ ওচৰত আছে। কাগজখিনি বিচাৰি আমাৰ পিছত পৰি আছে। সেইকাৰণে আমি সিহঁতৰ পৰা পলাই ইয়ালৈ আহিছোঁ। আমি কাগজখিনি সিহঁতক নিদিওঁ, নহ'লে দেউতাৰ আত্মাটো শান্তি নাপাব। আমি আমাৰ মাটিখিনি গাঁৱৰ মানুহখিনিকে দান কৰিম। কেৱল আপোনালোকে আমাক সহায় কৰক। চিন্তা নকৰিব। এতিয়াও সেই মাটিখিনি তেনেকৈ আছেনে? নাই, সেইবিলাক কৰি আৰু এতিয়া একো লাভ নাই, কাৰণ সিহঁতে এতিয়া তাত ডাঙৰ ফ্লেট বনাইছে। চিন্তা নকৰিব, আমি আছোঁ। আপোনালোকৰ সপক্ষে আমি মাত মাতিম। তোমাৰ দেউতাই আমাৰ গাঁওখনৰ কাৰণে বহুত উপকাৰ কৰিছে। সেই উপকাৰৰ তুলনাত এই কামটো বহুত সৰু। আপোনালোকে চিন্তা নকৰিব, আমিবোৰ আছোঁ নহয় আপোনালোকৰ লগত। সেই মাটিকণত অকল জেল ৰোডৰ গঞাহে অধিকাৰ আছে। হেল্ল', কি সঁচাকৈ চিনি পোৱা নাই নেকি? নাই পোৱা। আজি যে মাৰ্কেটত লগ পাইছিলোঁ। অঁ, মই গম পাইছোঁ। মই এনেই কৈছিলোঁ চিনি নাপাওঁ বুলি। শুনা, মোৰ তোমাক ভাল লাগে। অঁ, মইতো গম পাওঁ। কেনেকৈ? আপোনাৰ লগৰজনে কৈছিলে মোক আপোনাৰ কথা।
হেল্ল' হয় মই বাইলুং আপুনি কোনে কৈছে মই কোন বাদ দিয়ক আপোনাৰ লগত এটা বিশেষ কথা আছে মালিক আপুনি কোনো চিন্তা নকৰিব আৰু সিহঁতক টকা দিবৰো কোনো প্ৰয়োজন নাই গগৈক মাতি দিওঁ নেকি চব ঠাণ্ডা কৰি দিব নাই নাই নালাগে সিহঁতৰ নিচিনা সামান্য গুণ্ডা দুটাই মোক টকা ডিমাণ্ড কৰে আৰে দাদা প্ৰয়োজন হ'লে সিহঁতক মাৰি দিম আপুনি কোনো চিন্তা নকৰিব নম্ৰভাৱে কথা পাতি আছো কাৰণে সিহঁতে ভাবিছে মোৰ পিছত কোনো নাই নম্ৰতাৰ সীমা চেৰাই গ'লে সিহঁতৰ নাম যোৰহাটৰ পৰাই নাইকিয়া হৈ যাব আপুনি ঠিকেই কৈছে মালিক সিহঁতে আচলতে মানুহ চিনিয়ে পোৱা নাই 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 নিদিওঁ 1 টকাও মই সিহঁতক নিদিওঁ 10 দিনৰ সময় দিছে ময়ো চাই ল'ম সিহঁতক দৰকাৰ হ'লে উচিত ব্যৱস্থা ময়ো ল'ম চিধা আঙুলিয়ে ঘিউ নোলালে আঙুলি বেকা কৰিবই লাগিব মোৰ মনৰ কথা ক'লে মালিক কোনো আগবাঢ়ি নাহিবি নহ'লে এখন বালিগাঁও কৰি নাৰাখো মৰিহালি কৰি দিম এই গাঁওখন যদি ধ্বংস কৰিবলৈ মন নাই এহেত দুটাক আমাক সঞ্চাই দে ঐ নবালিকা মানুহক ইমান কমজুৰি বুলি ভাবিছে নেকি দম আছে হাত লগাইছা ঐ কি চাই আছ ধৰ ইহঁতক অ' খুৰা এহেঁতি আমাক কি কৰিব মোৰ বহুত ভয় লাগিছে ভয় নকৰিবি আমাক একো কৰিব নোৱাৰে আমি কেতিয়াও কাকো একো অন্যায় কৰা নাই নহয় খুৰা আমি বাৰু দেউতাৰ সপোনখিনি পূৰাব নোৱাৰিম নেকি চিন্তা নকৰিবা মাইনা সকলোবিলাক ঠিক হৈ যাব মাটিৰ কাগজখিনি তহঁতি ক'ত লুকুৱাই থৈছ যদি উলিয়াই দিয়ে নহয় তহঁতক এতিয়াই এৰি দিম নিদিওঁ সে আমাৰ ককাইদেউৰ মাটি
মই তহঁতক বাৰে বাৰে কৈছিলোঁ যে তাহাঁতক কোৱাটো ভাল নহ'ব, কিন্তু তহঁতে মোৰ কথা নুশুনিলি। আজি যাৰ পৰিণতি এয়া। আমাক সহায় কৰিবলৈ কৈ সিহঁতৰ এতিয়া এই অৱস্থা হ'ল। বহুত ভুল কৰিলোঁ আমি। নাই, নহ'ব, আমি ইয়াৰ প্ৰতিশোধ ল'বই লাগিব। তই ঠিকেই কৈছ, দোষীয়ে শাস্তি পাবই লাগিব। মিষ্টাৰ গোপাল, কি হ'ল? আপুনি ফোন নকৰিলে যে? আপুনি ফোন নকৰাৰ কাৰণে আমি নিজেই আহিবলগীয়া হ'ল। দিয়ক, ক'ত থৈছে আমাৰ উপহাৰ? তহঁতৰ নিচিনা গুণ্ডা মই বহুত দেখিলোঁ। এক পেটি কিহৰ 1 টকাও নিদিওঁ। তোৰ কি জীয়াই থাকিবলৈ মন নাই নেকি? এই, তই কি এতিয়া আমাক চিনি পোৱা নাই নেকি? হৰিণাৰ দম হৰিণা আগতহে, বাঘৰ আগত নহয়। দম নিদিবি, মই তহঁতক শেষ কৰি পেলাম। মানস, তই থকাৰ পাছতো দেউতাৰ এনে অৱস্থা কেনে হ'ব পালে? তোক মই বাৰে বাৰে কৈছিলোঁ যে দেউতাক চাবি। মই থানাত আছিলোঁ এটা বিশেষ কামৰ বাবে, আৰু এইবোৰ কেনেকৈ হৈ গ'ল মই একো গমেই নাপালোঁ। কোনে কৰিলে এনেকুৱা? কোনে কৰিলে এনেকুৱা? বাইলুং আৰু ৰুদ্ৰ নামৰ 2টা গুণ্ডাই। বাদ দে পল্লৱ, তই ইয়াৰ পৰা গৈ যা। তই এইবোৰৰ মাজত নোসোমাবি। নাই, নাযাওঁ আমি ইয়াৰ পৰা। যেতিয়ালৈকে সিহঁতক মাৰি পেলাব নোৱাৰোঁ তেতিয়ালৈকে এক খোজো নিহিলোঁ ইয়াৰ পৰা। গগৈ, তই চিন্তা নকৰিবি, সিহঁতক আমি প্ৰতিশোধ ল'মেই। সিহঁতি বৰ এটা ভাল মানুহ নহয়। তহঁতি গৈ যা ইয়াৰ পৰা। মই এইবোৰ নাজানো। মই সিহঁতক মাৰিহে ইয়াৰ পৰা যাম। নহ'লে মোৰ দেউতাৰ আত্মাই কেতিয়াও শান্তি নাপাব। হেই, তই যা ইয়াৰ পৰা। বিগ ব্ৰেকিং! যোৰহাটত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। এই ঘটনাৰ লগত জড়িত আছে যোৰহাটৰ ৰুদ্ৰ আৰু বাইলুং নামৰ 2জন ব্যক্তি। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে। আপোনালোকে একো এটা কাম প্ৰমাণ নোহোৱাকৈ কৰিব নোৱাৰে। চালা, বৰ বেয়া কথা হ'ল। ইয়াত এতিয়া হাত সাৱটি বহি থাকিলে নহ'ব। ব'ল এতিয়া। হৰি, ৰাস্তাৰ মাজত এইবোৰ কিহৰ অসভ্যালি? অসভ্যালি আমি কৰা নাই, আপুনি কৰিছে। আমাৰ ওপৰত নিউজ বনাই। মোৰ যিটো কাম মই সেইটোহে কৰিছোঁ। কাম চাম বাদ দে। মুঠতে তই আকৌ নিউজ বনা যে সেই মানুহকেইটা আমি নহয়, বুজিলি? আপোনালোকে মোক ধমকি দিবলৈ আহিছে। সেই ধমকিলৈ এই দীপেন বৰাই ভয় নকৰে। চালা, তই আমাক চিনি পোৱা নাই। হেই,
ঐ ইয়াৰ কি হ'ল এসপ্তাহে হ'ল গগৈলৈ ফোন কৰি আছোঁ ফোন ছুইচ অফ সি কিয় এনেকুৱা কৰিলে মোৰ লগত মোৰ জীৱনটোৰ লগত কিয় খেলিলে ইহঁত কিজনী উৎপাদ অলপ বেছি হৈছে নেকি আজিৰ ভিতৰত মোক ইয়াত লাগে বুজি পালি অকে বছ হেই বল ঐ মোক ইয়ালৈ কিয় আনিছ তই কথা এটা আছিলে কি কথা তুমি ইয়াত তুমি এনেকুৱা কৰিবা বুলি মই জীৱনত ভবা নাছিলোঁ কিয় কৰিলা মোৰ লগত এনেকুৱা হা কিয় কৰিলা মোৰ লগত এনেকুৱা আৰে তুমি কথাটো বুজিব চেষ্টা কৰা একো নুবুজো মই এগৰাকী নাৰীৰ যদি সন্মান গোটাই দিব পৰা বুকুত দম নাই তেনেহ'লে নাৰীগৰাকীৰ সন্মান হানি কৰাৰো কোনো অধিকাৰ নাই আৰু তোমাৰ নিচিনা মানুহৰ মোৰ জীৱনত কোনো প্ৰয়োজন নাই প্ৰস্তুতি হাত এৰা হেল্ল' গগৈ নহয় জানো অঁ গগৈ কৈছোঁ মই আপুনি কোনে কৈছে মই কোন বাদ দিয়া তোমাৰ দেউতাৰৰ হত্যা ৰুদ্ৰ আৰু বাইলুঙে কৰা নাই কি কোনে কৰিলে তেতিয়াহ'লে তোমাৰ এজন আপোন মানুহ আপোন মানুহ কোন হ'ব পাৰে তেওঁ তোমাৰ অতিকৈ বিশ্বাসী মানস কি নাই নাই আপোনাৰ ভুল হৈছে মানসে তেনেকুৱা কাম কৰিব নোৱাৰে বিশ্বাস কৰা নকৰা তোমাৰ কথা মোৰ ক'বলগীয়াখিনি মই ক'লো হেল্ল' হেল্ল' মানসে এনেকুৱা কৰিব বুলি মই ভবা নাছিলোঁ সি আমাৰ লগতে থাকি আমাকে বিশ্বাসঘাতকতা কৰিলে গাখীৰ খুৱাই সাপ পুহিছিলি তহঁতি কিয় কৰিলে সি আমাৰ লগত এনেকুৱা কি কৰিছিলোঁ আমি মোৰ তাৰ ওপৰত সেইদিনাখনেই সন্দেহ হৈছিলে তই বেয়া পা বুলি মই একো নক'লোঁ আৰু মানস কেনেকুৱা তই জানই সাপ হৈ খুটে আৰু বেজ হৈ জাৰে ক'ত পাম তাক মই জানো ক'ত পাম বল মোৰ লগত
তই ইয়াতে ৰ মই উলিয়াই আনিছোঁ তাক তহঁতি আজি মোক কিয় এনেকুৱা ব্যৱহাৰ কৰিছ? ব্যৱহাৰ? তই মোৰ দেউতাক কিয় মাৰিছিলি? মোৰ দেউতাই তোৰ কি পানী খোৱা পুখুৰীত বিহ ঢালিছিল? বিশ্বাস কৰ গগৈ, মই তোৰ দেউতাক মৰা নাই। আৰু মইনো তোৰ দেউতাক কিয় মাৰিম বাৰু? বিশ্বাস কৰ গগৈ, মই নাই মৰা। নাই তই বিশ্বাস চালা নিমখ হাৰাম যিখন থালিত ভাত খাইছিলি সেইখনত ফুটা কৰিছ গগৈ তইতো কমচে কম বিশ্বাস কৰ। বিশ্বাস? মানস তোৰ বাপেৰক মই মাৰিছো আৰু তাৰ বিনিময়ত বাইলুং আৰু ৰুদ্ৰৰ পৰা 50 লাখ টকা লৈছো। 50 লাখ টকা? তই সামান্য 50 লাখ টকাৰ বাবে ইমান দিনৰ এটা বিশ্বাসৰ সম্পৰ্ক খতম কৰি দিলি? আৰে তোক যদি টকাই লাগিছিলে মোক নকলি কিয়? পেটি পেটি টকা এই চুটকিত তোৰ মুখত দলিয়াই দিলোহেঁতেন। টকা চাও তোক আজি সেই টকাই বচাই নে সেই ৰুদ্ৰ আৰু বাইলুঙে বচাই? কোৱা। নাই তুমি গগৈক ভুল বুজি আছা। গগৈ তেনেকুৱা ল'ৰাই নহয়। মই তাৰ কথা একো শুনিব নিবিচাৰোঁ। প্লিজ শেষবাৰৰ বাবে এবাৰ মোৰ কথা শুনা তুমি। কোৱা কি ক'ব আছে। দাদা আপুনি ক'ত আছে? আপোনাৰ ভাইটি বাইলুঙৰ এক্সিডেণ্ট হৈছে। দাদা মই আপোনাক লাইভ লোকেশ্যন দিছোঁ, আপুনি তাতে গুচি আহক। হেই চিনি পোৱা নাই? আমি তোৰ বাপেৰ। কি? আমি তোৰ বাপেৰ। হেই দেউতা তোমাৰ শত্ৰু তোমাৰ ওচৰত পঠিয়াই আছো আৰু এটা বাকী আছে। বৌ আপুনি ভাগি নপৰিব। দাদাৰ প্ৰতিশোধ মই ল'মেই। এই গোপালৰ পুতেকৰ ডিঙি কাটি যদি মই আপোনাৰ ভৰিত পেলাব নোৱাৰো, মোৰ নাম বাইলুঙেই নহয়।
তহঁতি মোক ইয়ালৈ এনেকে কেলৈ আনিছ ৰুদ্ৰক তই কিয় জীয়াই থাকিবলৈ নিদিলি জীয়াই থাকক বা নাথাকক কিয় লাগে তহঁতক যি সুধিছো তাক ভালকৈ ক ঐ ঐ মোক নেমাৰিবি এই দে মোক জীয়াই থাকিবলৈ দে মোৰ দেউতাক দিয়া প্ৰতিশ্ৰুতি এতিয়াও শেষ হোৱা নাই মোক নেমাৰিবি এই দে কেনেকৈ প্ৰতিশোধ ক সোনকালে ক নহলে তয়ো জীয়াই নাথাকিবি মই কৈছো ৰুদ্ৰ বাইলুং আৰু মোৰ দেউতাৰ লগত থকা মানসে মিলি থকাৰ কাৰণে মোৰ দেউতাক হত্যা কৰিছে আৰু তাৰে প্ৰতিশোধ ল'বৰ বাবে মই তাহাঁতৰ মানুহ এটা এটাকৈ হত্যা কৰি আছো আৰু এতিয়া বাকী মাথো বাইলুং আছে চা মোক নেমাৰিবি মোক হেৰি দে মোক মোৰ কাম কৰিব দে মই তহঁতৰ ভৰিত ধৰিছো মোক যাবলৈ দে সঁচা কৈছ নে মিছা মাৰিছ মই মিছা পতা নাই মই সঁচা কৈছো কিন্তু তহঁতি মোক ইয়ালৈ এনেকৈ কিয় উঠাই আনিছ আৰু কোন হয় তহঁতৰ ৰুদ্ৰ আৰু বাইলুং শত্ৰু যদি শত্ৰুৱে হয় তেন্তে তহঁতি মোক ইয়ালৈ কিয় উঠাই আনিছ তহঁতি ভালহে পাব লাগে তাহাঁত দুটাক মাৰিবলৈ আমি দিন ৰাতি একাকাৰ কৰিছো আৰু তই আহি মাজত সোমাইছ সিহঁতে আকৌ তোমালোকৰ লগত কি কৰিলে জীয়া মানুহৰ তেজ খাইছে ইহঁতি কি হয় জীয়া মানুহৰ মঙ খাইছে সিহঁতি সেইকাৰণে কৈছো আঁতৰি দে তই আৰু আমাৰ হাতত বাইলুঙক এৰি দে নাই মই নাতৰো বাইলুঙক মইহে মাৰিম তেতিয়াহ'লে বেয়া নাপাবি আমাক তয়ো মৰিব লাগিব নাই এনেকুৱা নকৰিবা কিন্তু এটা উপায় আছে মোৰ ওচৰত কি উপায় আমি ইজনে সিজনৰ লগত লগাতকৈ আমি দেখোন এক হৈ মাৰিব পাৰো ঠিকে কৈছ ঐ ইয়াক খুলি দে এই বন্দুক পেলা তাক এৰি দে এৰিব কৈছো দে ঐ শুনি ল বাইলুঙক মইহে মাৰিম গগৈ বাইলুঙৰ ডিটেইলছ পাই গলো সি নিমাতী চাংপুৰত আছে বল তাক খতম কৰি দিওঁ আৰু বাইলুঙৰ মৃত্যু মোৰ হাততহে আছে শুনিলি নে তহঁতি ঐ বল ৱেলকাম গগৈ ৱেলকাম নহয় আজি তোৰ দি এণ্ড হ'ব না বাবা না তহঁতি কি ইমান সহজ বুলি ভাবিছ তহঁতি কি বুলি ভাবিছ তহঁতি মোক বিচাৰি আহিছ তহঁতি মোৰ প্লেনিং মতেহে আজি ইয়াত আহিছ আৰে প্লেনিং লাগিলে যাৰেই নহওক তোৰ মৃত্যু মোৰ হাতত জানিব পাৰ কিন্তু তই হয়তো এটা কথা নাজান আজিৰ দুনিয়াত মূল্য অকল টকাৰহে পাপু মই তোৰ পৰা এইটো আশা কৰা নাছিলো তয়ো যে পইচাৰ কাৰণে বিক্ৰী হ'ব পাৰিবি মই অকল পইচা চিনি পাওঁ গগৈ তোক মাৰি মই লাখ লাখ টকা পাম আৰু তাৰ পাছত এই পাপু আৰু আগৰ পাপু হৈ নাথাকে বাইলুং দা আপোনাৰ কাম হৈ গ'ল আৰু এতিয়া মোৰ প্ৰাপ্যটো লা তোৰ প্ৰাপ্য যি নিজৰ মানুহৰে আপোন হ'ব নোৱাৰিলে ই মোৰ কি আপোন হ'ব চালা ঐ লৈ যা
বৌ ঐ তহঁতি কোন কি লাগে তহঁতক বৌক এৰি দিয়ে যি লাগে তাকেই দিম তই আমাক একো দিব নোৱাৰ বন্ধুক তলত পেলা ৰ মই পেলাইছোঁ পেলাইছোঁ ঐ যা তাক বান্ধ ঐ চালা বাইলুং তই জাননে আজি আমি ইয়াত এনেকৈ কিয় আছো কিয় প্ৰতিশোধ কিহৰ প্ৰতিশোধ 4টাকৈ জীৱন ধ্বংস কৰাৰ প্ৰতিশোধ মই বুজা নাই বুজিবি ৰ কমল চলিহা আৰু তেওঁৰ ছোৱালী পদুমী চলিহা দিব্য চলিহা গোপাল চন্দ্ৰ গগৈ আৰু তেওঁৰ পুত্ৰ যাক তই এতিয়া হত্যা কৰিলি তাহাঁতক তোক চাগে তই ভালকৈ চিনি পাৱ পইচা মই এইবোৰ গুণ্ডামি এৰি দিম কমল চলি আৰু মাটিৰ কাগজ ঘূৰাই দিম আমাক এৰি দে মোক যাবলৈ দে মাটিৰ কাগজখন আমাক লাগিবই আমি যেনেকে হ'লেও উলিয়াম তই ভুল হৈছে বুলি ক'লে হ'ব জানো 4টাকৈ জীৱন ঘূৰাই নিব পাৰিবি তই বুজি পাব লাগিব নিজৰ মানুহ মৰিলে কিমান দুখ লাগে কিমান বেয়া লাগে মনত ঐ তহঁতি মোক নামাৰিবি মোৰ যিমান মাটি সম্পত্তি আছে মই চব তহঁতৰ নামত কৰি দিম মোক এৰি দে তই কি সকলোকে একে বুলি ভাবিছ নেকি হয় তহঁতি মোক নামাৰিবি মোৰ ভুল হৈছে মই পুলিচৰ ওচৰত সকলোখিনি কথা স্বীকাৰ কৰিম মই আত্মসমৰ্পণ কৰিম তোৰ নিচিনা মানুহ আমাৰ সমাজত জীয়াই থকাৰ কোনো অধিকাৰ নাই লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটীৰ যুৱক পল্লৱজ্যোতি গগৈক কোনো সন্দেহজনক লোকে হত্যা কৰি নৈৰ বাহনী পানীত উটুৱাই দিয়ে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে আমাৰ হাতত তথ্য আহি পৰিছে গুৱাহাটীৰ যুৱক পল্লৱজ্যোতি গগৈক কোনো সন্দেহজনক লোকে হত্যা কৰি নৈৰ বাহনী পানীত উটুৱাই দিয়ে